নমস্কাৰ সুপ্ৰভাত কেডি ব্লগছৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি যেহেতু আমাৰ বাৰ্তালাপৰ সকলোখিনি ষ্টুডেণ্ট আমি ইউএছ টিমত যাম তাতনো কি আছে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই আছে কেডি ব্লগ আৰু আমাৰ গোটেই ফ্ৰেণ্ডছখিনি আজি ইয়াত আহি বহি আছে বাকী কেইটামান আহিবলৈ আছে ইহঁতখিনি চব বহি আছে ইহঁতি চব বহি আছে আৰু এয়া নতুন ষ্টুডেণ্ট প্ৰাণজিত এতিয়া আমি যাম যেহেতু আমাৰ গাড়ী তলত আছে চাই থাকক এতিয়া আমি গাড়ীৰ কাৰণে ৰৈ আছোঁ আমাৰ সকলোখিনি ফ্ৰেণ্ড আহিছে গাড়ী পালেহি এইখন গোটেইখিনি উঠিবলৈ গৈ আছে এয়া চববিলাক আমি গাড়ী এফালে উঠিব গ'লো এইজন কিচালয় শান্তশিষ্ট অভদ্ৰ ল'ৰাজন এইজনী নিপা খঙাল ছোৱালীজনী এইজনী জেহাদী হাই চুতীয়া নিজৰে ব্লগছ এই পিছফালে এইজনক দেখিছেনে গাইজ এইজনক চাওক কিমান এইজন অভিনেতাজন নমস্কাৰ ইয়াত থকা আটাইতকৈ ভদ্ৰ মানুহজন মই আমি পাইছোঁ ইউএছ টিম ৱেলকাম ইউএছ টিম আমি পাইছোঁ যিহেতু এণ্ট্ৰি আমি ইউএছ টিম পাই গ'লোহি এতিয়া আমি গৈ আছোঁ অডিটৰিয়ামলৈ গৈ আছোঁ আমাৰ য'ত আজি অনুষ্ঠান হ'ব খুব ধুনীয়া পৰিৱেশ আহি খুবেই ভাল লাগিছে ইয়াত আজি মোৰ প্ৰথম আহিছোঁ যিটো অনুষ্ঠানত আহিছোঁ সেই অনুষ্ঠানটো য'ত হ'ব চেণ্ট্ৰেল অডিটৰিয়াম ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয় খুব ধুনীয়া আৰু ইয়াতে এচিভাৰ এৱাৰ্ড হৈছে আমি এচিভাৰ এৱাৰ্ডতে আহিছোঁ আৰু কোন আহিব মই নকওঁ যিহেতু আপোনালোকে দেখিছে সেই তাতে গেট কেইখনত দুগৰাকী ব্যক্তি ফটো লগাই থোৱা দেখিছে এগৰাকী হৈছে ৰামনাথ কোবিন্দ আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এক্স আৰু আমাৰ এইফালেতো ক'বই নালাগে মামা আহি আমি য'ত আমাৰ মানে অনুষ্ঠানটো আমি তাত পাইছোঁহি বৰ্তমান খুব ডাঙৰ খুব সুন্দৰ এটা মানে অডিটৰিয়াম হয় আপোনালোকে চাওক ইয়াত চাগে বহুত কেপাচিটি আছে চাগে আপোনাৰ 2000মান মানুহ বহিব পাৰিব মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে খুব ধুনীয়া আৰু ইয়াতে আজি গোটেই আমাৰ ডাঙৰ ডাঙৰ ব্যক্তিসকল আহিব মই একবাৰ দেখাই দিছোঁ অডিটৰিয়ামটোৰ ভিতৰখন কেনেকুৱা এইমাত্ৰ উপস্থিত হৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জয় হে ভাৰত ভাগ্য বিধাতা জয় হে জয় হে জয় হে Ladies and gentlemen, we're extremely honored to have amongst us the Honorable former President of India, Sri Ramnath Kovind, as the chief guest of the 8th Protein Time Achievers Award 2022, along with the Honorable former First Lady of India, Srimati Savita Kovind. Ladies and gentlemen, we also have amongst us our distinguished guest of honor, the Honorable Chief Minister of Assam, the valiant and the visionary, Dr. Himanta Biswa Sharma. We are indeed grateful for your kind gesture of gracing this August gathering and giving us your valuable time. Banti Prajalanor Babe Monchela Montron Jonaisu, Khadi, Aru Khatkhori Khampadok, Anuradha Sharma Pujari, Nandini Khampadok, Maini Mohanto, Aru Protein Time or Muikho Khampadok, Itumoni Khakya, E Povitro Muhurtot Khadi Protein Gostir, E Tini Stombor Protisobi, Mindar Ponor Babe, Gostir Shaktadikari, Tata Ahomia Protein Kakotor Khampadok, Jayanto Purva Dangoria, Onur Jonaisu. এবাৰ আমি প্ৰদান কৰিবলৈ লৈছোঁ প্ৰতিদিন টাইমৰ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা এই বঁটা লাভ কৰিছে প্ৰতিদিন টাইমৰ সাংবাদিক দ্বয় ক্ৰমান্বয়ে গুৱাহাটীৰ পাৰ্থপ্ৰতিম বৰুৱা আৰু নতুন দিল্লীৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাস দুয়োগৰাকী সাংবাদিকক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ
দুয়োগৰাকীকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। नेतागण, देवियों और सज्जनों, नमस्कार। कुछ दिन पूर्व डॉक्टर हिमंत विश्वा शर्मा जी और श्री जयंत बरुआ जी की ओर से इस कार्यक्रम में भाग लेने के लिए मुझे निमंत्रण मिला था और मैंने इस कार्यक्रम के लिए तुरंत सहमति दी, इसलिए कि मुझे असम से बहुत लगाव है। मुझे लगता है कि मैं राष्ट्रपति के पद पर रहते हुए भी संभवतः ये 2-3 राज्यों को छोड़ दें तो उन राज्यों के बाद यदि किसी भी राज्य का क्रम आता है तो वो असम का आता है। और कभी कभी लोग मुझे पूछते थे कि आप असम इतना सुदूर प्रदेश है, वहाँ पर आप बार बार जाते हैं, आपका जो नज़दीक होम स्टेट है उत्तर प्रदेश, वहाँ पर संभवतः मैं अपने पूरे कार्यकाल के दौरान में 3 या 4 बार जाना हुआ। लेकिन इन सुदूर प्रदेशों में और उसमें भी आप असम चले जाते हैं, क्या बात क्या है? तो मैं कहता था कि असम से मेरा लगाव है, पुराना लगाव है, और कभी कभी मैं असम को अपना आई यूज टू कॉल असम एज माई सेकेंड होम। जब से मैं मेंबर पार्लियामेंट बना, यहाँ के मेरे मित्र न जाने कितने सहयोग से आज, और शायद इसीलिए मैं कहता हूँ कि असम में प्राकृतिक समृद्धि भी है, सौंदर्य भी है, और यहाँ पर सौभाग्य भी है। मैं बराक को उस दृष्टि से देखता हूँ। देवी और सज्जनों, असम के अद्वितीय आकर्षण को व्यक्त करना भारत रत्न डॉक्टर भूपेन हजारिका जैसे महान प्रतिभाशाली व्यक्ति द्वारा ही संभव था। असम के बारे में उनकी इस पंक्ति ने मेरे मन पर गहरी छाप छोड़ी है। उन्होंने कहा था, गोटोई जीबोन विसारे लेव अलेख दिवक राती, गोटोई जीबोन विसारे लेव अलेख दिवक राती, अखम देकर दरे ने पाऊं ईमान रखाल माटी। अर्थात अनगिनत दिन और रात लगाकर जीवन भर तलाश करते रहिए, फिर भी आपको असम जैसा प्रदेश नहीं मिलेगा और यहाँ जैसी उपजाऊ माटी नहीं मिलेगी। এতিয়া আমি জাস্ট মানে মিটিঙৰ মাজত এটা ব্ৰেক দিছিলে লাঞ্চৰ কাৰণে, আৰু আমি আহিলোঁ। ইয়াত যিটো ভিৰ হৈছে ন, আপোনালোকে চাওক মানে কেনেকুৱা ধৰণৰ হৈ গৈছে, মানে কেনেকুৱা পৰ্যায়ৰ মানুহ ইয়াতে। চাওক এইটো চাওক, এইফালে চাওক, এই ভিৰৰ মাজতে আমাৰ বন্ধু ক'লৈ গ'ল, ৰাজীৱে লৈ আহিছে পালি লাষ্টত যে এটা পালোগৈ, খাব লৈছোঁ। এয়া কি হয় নাজানো, আৰু এইটো চকলেটৰ কেকে নেকি নাজানো, আৰু এইটো চেণ্ডউইচ হয়, এইটো খাব লাগিব। এইখিনি খাই লওঁ, এইকেইটা দেখাই দিছোঁ। যিহেতু আমাৰ অনুষ্ঠানটো শেষ হ'লগৈ, আমি এতিয়া গোটেই বন্ধু বান্ধৱী আমি যিমানকেইজন আহিছিলোঁ সকলোখিনি এতিয়া আমি উভতিবলৈ লৈছোঁ। এতিয়া আমাৰ ইমানেই কাম আছিলে, দিনটো কাৰ্যসূচী আজি এনেকৈয়ে গ'ল, ভাল লাগিলে। এতিয়া আমি সকলোখিনি নিজৰ গাড়ীলৈ গৈ আছোঁ।